হাই দোস্ত অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। মই আপোনালোকক দেখাম যে আমাৰ শুকুৰবাৰ বজাৰখন এখন চাওক। মানে প্ৰত্যেক শুকুৰবাৰে বহে আমাৰ ইয়াত এখন বজাৰ এখন শুকুৰবাৰ বজাৰ। ইটো ৰাস্তাই সোমাই আহিব পাৰি, চাওক ৰাস্তাই সোমাই আহিব পাৰি। এফালে এইটো গলি হয়, মানে কাপোৰ কানি চব ওলাই ইয়াত। ভালে আছে আপোনাৰ কেঁচা শাক পাচলি বিলাক আছে, বজাৰ ঘৰবিলাক গোটেই শুকুৰবাৰে বহে আমাৰ ইয়াত। দেখিলে গোটেই ঘৰবিলাক মানে বেকা বেকি হৈ আছে, মানে ঘৰবিলাক মানে ভাগিছে আৰু লাহেকৈ ঠিক কৰিব আকৌ। মানে প্ৰত্যেক শুকুৰবাৰে বহে, মানে এদিন মানে এবাৰো মিছ নকৰে। বিহু বজাৰ আমাৰ ইয়াতে হয়। এইখন আছে আপোনাৰ গাহৰি কটা, এইটো চালে দেখিলে ধুনীয়া। মানে প্ৰত্যেক হেৰিয়তে গলিয়ে আছে। মানে এইফালে বহে আপোনাৰ কাপোৰ কানি চাত, কাপোৰ কানি ধৰাটো এইফালে ঘৰত কাপোৰ কানি বিকে এইফালে চাওক। এইফালে আপোনাৰ শুকুৰবাৰখন ইমান ডাঙৰ নহয়, মানে সৰু হোৱা, তথাপিতো প্ৰত্যেক মানে শুকুৰবাৰে এইখন আছে আপোনাৰ গাহৰি মাংস কাটে, গাহৰি মাংস কাটে বেছি ওচৰলৈকে পৰা দেখাব নোৱাৰিম, আপোনাৰ ঘৰবিলাক ভগা যে। এইটো আলি কাষৰ ৰাস্তাই, আলি কাষতে এইটো ৰাস্তা দেখিলে নে? এইটো আলি কাষতে মানে ৰাস্তাটো দেখিলে। গাড়ী অহা যোৱা কৰি আছে। ঘৰটো আপোনাৰ ভাগি শেষ হ'ল এতিয়া। মানে ৰিপেয়াৰিং কৰিব লাহেকৈ, পোৱা নাই এতিয়ালৈকে, কৰিব লাহে দিয়ে। মানে সোমবাৰ বজাৰখনতকৈ সৰু, মানে আমাৰ এই বহা বজাৰখন। সোমবাৰখন আছে ডাঙৰ বজাৰ হ'ব। সোমবাৰ বজাৰখন আছে আপোনাৰ সাপেখাতি অভাৱিছৰ ওচৰত। এখন বহুত ডাঙৰ বজাৰ, তাত সোমবাৰে বহে, আমাৰ শুকুৰবাৰে। মানে প্ৰত্যেক শুকুৰবাৰে ইয়াত বহে আমাৰ ইয়াত। প্ৰত্যেক শুকুৰবাৰে মানে এদিনো মিছ নহয়। সদায় বুলি ক'ব পাৰি, ডেইলি বুলি ক'ব পাৰি। চব মানে হ'ব পাৰে আপুনি এইফালৰ পৰা সোমাই আপুনি এইফালে ওলাব পাৰিব। একেবাৰে আপোনাৰ হেৰি আৰু ৰাস্তাই আৰু এইপিনে আপুনি ওলাব পাৰিব। দেখা চাওক, এইটো চাইডে সোমাই আহিব লাগিব। এইটো চাইডে সোমাই আহি আপোনাৰ এই বাহকে যাব লাগে, এই লাগে এইটো যাওক গৈ থাকিবলৈ মানে এইটো ঘূৰি এইফালে যাব লাগে। আপুনি গৈ একেবাৰে এইফালে পাব আপুনি গাহৰি কটা গাড়ীখন, মানে এইফালে গাহৰি কাটে, কেঁচা শাক পাচলি বিকে, চবেই কৰে ইয়াত। এইটো আমাৰ একেবাৰে পকাআলি, মানে পকাআলি ওচৰতে, হাইৰোডৰ কাষতে আৰু হাইৰোড কাষতে। চাই লওক গাইছ, আলিটো মানে এইফালে চাওক, এইফালে কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া পৰিৱেশ দেখিলে, কি ধুনীয়া পৰিৱেশ। এইফালে আছে মানে কিবা হাইটোৱে এইবিলাক, মানে আপোনালোকে এতিয়া দেখি গম পালে, থাম্বনেইলটো দেখি গম পালে নহয় এতিয়া আপোনালোকে।
এইখন মানে এখন বাৰী হয়, বেলেগৰ মাটি হয় নহয়, তাৰ মাটি এফালে মানে বজাৰখন বহে। কেলে গাইছ, এইখনে আছে আমাৰ বহ বজাৰ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।